সম্পৰ্ক আচলতে সেইটো ধুনীয়া হয় যিটো সমাজত দৰকাৰ কাৰণ নহয়, যিটো মনৰ অনুভৱৰ পৰা জন্ম হয়। সত্য কেতিয়াও দুৰ্বল হ'ব নিদিয়ে, জ্ঞানে কেতিয়াও দুখী আৰু ভয়াতুৰ হ'ব নিদিয়ে, তথা প্ৰেমে কাকো বিশ্বাসঘাত আৰু ঘৃণা কৰিব নিদিয়ে। কোনো মানুহ যদি বেছি কথা কয় তেওঁ একো শিকিব নোৱাৰে। শিকিব বা বুজিব সেইজনী যোনে ধৈৰ্য, খং আৰু ভয় নকৰে। দেখিবলৈ ধুনীয়া মানুহ ভাগ্যৱত হয় আৰু মনৰ পৰা সুন্দৰ নিজৰ কৰ্মৰ দ্বাৰা হয়। জীৱনত যদি সকলোতকৈ মূল্যৱান কিবা আছে সেইটো হৈছে আত্মসন্মান। স্থায়ী একোৱে নহয়, নিজক ইমান কষ্ট কেতিয়াও দিব নালাগে, কাৰণ যিমান বেয়া পৰিস্থিতি কিয় নহওক এদিন সলনি হ'বই। ডাঙৰ মানুহ সেইজনী যোনে নিজৰ ওচৰত বহা মানুহজনক সৰু অনুভৱ হ'ব নিদিয়ে। সৰ্বশ্ৰেষ্ঠ জ্ঞান হৈছে নিজে শিক্ষক হৈ নিজকে শিক্ষা দিয়া।